আপোনালোকে চাব পাৰে MS IT সলিউশন এইফালে দাদাহঁতে আছে মানে কাষ্টমাৰ আছে দাদাৰ দোকানত আৰু এইফালে দাদা আছে দাদা কেনেকৈ ইয়াত লেপটপ আছে কেনেকৈ কোৱালিটি প্ৰথমে নমস্কাৰ আসসালামু আলাইকুম হয় আমাৰ MS IT সলিউশনত আপোনালোকে একদম প্ৰিমিয়াম কোৱালিটি লেপটপ পাব ঠিক আছে যেনেকুৱা ভাইটি তুমি আজি 2 ঘণ্টামান বহিলা হয় কাষ্টমাৰক কেনেকুৱা তুমি গমে পাইছা গম পাইছো হয় নাই তো অলপ ল' বাজেটৰ দেখাও হয় যেনেকুৱা এইটো হ'ল আপোনাৰ ডেলৰ Core i3 10th generation 8GB 256GB SSD হয় এইটো আপোনাৰ প্ৰাইস আহিব 24000 টকা ঠিক আছে আহিলে কিবা এটা ডিসকাউন্ট হৈ যাব তাৰপিছত এইটো এটা আছে যদি অলপ গেমিং দেখাও গেমিংৰ আপোনাৰ Ryzen 5 4GB গ্ৰাফিক্স 8GB 512GB এইটো আপোনাৰ 35000 আহিব তাৰপিছত এইটো এটা আছে আপোনাৰ Lenovo 16GB 512GB 40000 টকা আহিব তাৰপিছত এনে কোৱালিটি লেপটপ আছে যেনেকৈ এইটো এটা চাওক ডেলৰ একদম প্ৰিমিয়াম হয় এইবিলাক Core i5 11th generation 8GB 256GB SSD মাত্ৰ 32000 টকা আহিব 65000 আছে নতুন ঠিক আছে মডেল নম্বৰটো মই কৈ দি আছো মডেল নম্বৰটো হ'ল Dell Inspiron 3511 তো কোৱালিটি আমাৰ তাতে লেপটপ টেনচন নাই যিমান লেপটপ লাগে পাই যাব HP আছে ঠিক আছে আৰু আমাৰ তাতে যিমানখিনি মাল আছে সব অৰিজিনাল প্ৰডাক্ট আছে ৰিফাৰ্বিশ নহয় ৰিফাৰ্বিশ লেপটপ এটা আছে মই দেখাই দিওঁ এইটো এটা ৰিফাৰ্বিশ লেপটপ আছে যেনেকুৱা এইটো হ'ল মডেল নম্বৰটো হ'ল HP EliteBook 840 G8 এইবিলাক হ'ল ৰিফাৰ্বিশ লেপটপ কিন্তু আপোনাক মেক্সিমাম দোকানীবিলাকে ক'ব হয় ভাল এইটো মোক চালে আপোনাৰ পছন্দ হ'ব পছন্দ হোৱা লেপটপ এইবিলাক ঠিক আছে কিন্তু এইবিলাক ৰিফাৰ্বিশ লেপটপ হয় তো এইবিলাক লেপটপৰ আপোনালোকে পাৰ্চেছ কৰিলে আপোনালোকৰ ওপৰত এৰি দিব লাগিব ৱাৰেণ্টি নাথাকিব বাট আমাৰ যিবিলাক জেনুইন প্ৰডাক্ট আছে যেনেকুৱা এইবিলাক চাই লওক এইটো এটা আৰু মই দাদাৰ দোকানত আহি দেখা পালোঁ যে কাষ্টমাৰৰ আজি ৰবিবাৰ তথাপিও ভিৰ বলক কাষ্টমাৰৰ ৰিভিউটো লওঁ কেনেকুৱা পালে বা কাষ্টমাৰে লেপটপ লৈ বলক আপোনালোকক জনাই আছোঁ আৰু এইফালে দাদা আছে দাদা আজি লেপটপ ল'ব আহিলে কেনেকুৱা পালে আজি ল'লোঁ মই মানে দাদাৰ দোকানত আহিছোঁ হয় ব্যৱহাৰ পাতি ভালেই পাইছোঁ লেপটপ এটা দিছে মানে বস্তুটো ভালেই দেখালে কিন্তু আমাক বস্তুটো 1 বছৰ ৱাৰেণ্টি দিলে হয় ইয়াৰ ভিতৰত মানে কিবা হয় মানে বস্তুটো ৰিটাৰ্ণ কৰি দিব বুলি কৈছে হয় মানে কি 1 বছৰৰ গ্যাৰান্টি ৱাৰেণ্টি দি দিলে ৱাৰেণ্টি দি দিলে মানে কিবা বেয়া হ'লেও আপোনাৰ ইয়াত আহিলে ভাল কৰি দিব দাদা ফ্ৰীতে ভাল কৰি দিব ফ্ৰীতে ভাল কৰি দিব ৰিটাৰ্ণ বুলি কৈছে আৰু লেপটপ এইটো ল'লে আৰু লেপটপ আপোনালোক মই লেপটপটোৰ বিষয়ে অলপ কৈ দিওঁ এইটো হ'ল Ryzen 5 7000 সিৰিজ হয় ঠিক আছে 35ত দিলো হয় তো আপোনালোকক যদি এনেকা কোৱালিটি লেপটপ লাগে হয় 16GB RAM 512GB হা হয় 35000ত চাই লওক 35000ত হয় হয় বাপৰে নতুন আছে 60000 আছে হয় বাট এইবিলাক জেনুইন প্ৰডাক্ট হয় মানে ৰিফাৰ্বিশ নহয় হয় SR Aspire 3 হয় আপোনালোকে মডেলটো নেটত মাৰিলে 16GB 512GB কিমান দাম আছে ধুনীয়াকৈ ওলাই যাব আৰু 2025 চনৰ মাল হয় ঠিক আছে তো মানে কাষ্টমাৰে বহুত প্ৰিমিয়াম কোৱালিটি লেপটপ পাবলৈ হ'লে আপোনালোকে আহক MS IT সলিউশন মানে MS IT সলিউশনতে আহিব লাগিব আপোনালোকে গুৱাহাটী হাতীগড়ত থকা ইমান ধুনীয়া লাগিছে দাদাৰ দোকানত আহি আৰু কাষ্টমাৰৰ ধুনীয়া মানে ব্যৱহাৰ দাদাই ভাল ব্যৱহাৰ কৰিছে আৰু আপোনালোকে আহক চাই কিনে পেলাই লেপটপটো অৰিজিনেল আছে না কপি আছে ওলাব পাৰিব মাৰি MS Info 32 মাৰিব ইয়াতে হা MS Info 32 মাৰি এণ্টাৰ মাৰিব মাৰিলে ইয়াতে আপোনাৰ বায়'ছ ভাৰ্জন ডেট যিটো থাকে ইয়াতে আপোনালোকে চাব ইয়াতে যদি আপোনাৰ R থাকে কোনো এলফাবেট তেনেহ'লে এইটো আপোনাৰ ৰিফাৰ্বিশ লেপটপ আৰু এটা আছে SKUৰ ইয়াতে যদি কোনো আপোনাৰ এই R থাকে হেছৰ পিছত তেনেহ'লে এইটো ৰিফাৰ্বিশ লেপটপ ক'ৰ পৰা আহিছে দাদা পাঠশালাৰ পৰা আহিছোঁ একচুৱেলি মোৰ ভাইটি প্ৰথমতে চাৰ্চ কৰিছে তেখেতে তো ৰিভিউবিলাকো চালে তো আজি আমি প্ৰেক্টিকেলি আহি কিনে দাদাক লগ কৰিলোঁ একচুৱেলি আজি আমাৰ লেপটপ লোৱা কথা নাছিলে আমি তেনেকৈ আগতে বহুতো মানে দোকানত গৈ পেলাই চাইছোঁ চাৰ্চ কৰিছোঁ বাট আজি চাব আহিম বুলি ভাবিছিলোঁ ইয়াতে গৈ পেলাই এবাৰ চাইলোঁ কেনেকুৱা হৈছে তো বাট আহিলোঁ আহি কিনে বহুত ভাল লাগিলে দাদাও বহুতখিনি বস্তু বুজাই দিলে তো আজি আমি তেনেকৈ মানে দুজনে লেপটপ ল'লে আপোনালোকে ল'লোঁ আমি যেনেকুৱা এইটো এটা চাই লওক এইটো হ'ল আপোনাৰ Lenovo ITL হয় i3 11th generation আপোনাৰ 8GB 512GB মাত্ৰ আহিব 27000 তো এইটোতো অলৰেডি লৈ ল'লে দাদা ঠিক আছে এইটোৰ বিষয়ে নকওঁ দাদাই চলাই চালে মানে বেলেগ আহিলে পাব এনেকুৱা না এইবিলাক তাৰমানে এইবিলাকৰ একেলগে 10টা 12টা ষ্টক নাথাকে ৰিফাৰ্বিশ লেপটপৰ একেলগে প্ৰডাক্ট একেলগে বেছিকৈ পোৱা যায় যেনেকুৱা এই মালটোক এনেকৈ কোনো শ্বৰুম নাই যে একেলগে 20টা 50টা মোক লাগে নাই নাপায় ঠিক আছে যেনেকৈ HP এইটো এটা আছে
আপোনাৰ HP i3 10 জেনেৰেশ্যন 8GB 256GB 22,000 টকা আছে আহিলে কিবা এটা ডিছকাউণ্ট হৈ যাব ঠিক আছে তো আপোনালোকে চাব পাৰে গাইজ কি ধুনীয়া ধুনীয়া কোৱালিটিৰ এইবিলাক লেপটপ মানে টেনশ্যন নাই MSIT চলিউশ্যনত আহক কম দামত আপোনালোকে লেপটপ লৈ যাওক আপোনালোকক দাদাই ক'লে কেনেকুৱা ধৰণৰ ইয়াত লেপটপ আছে আৰু টেনশ্যন নাই মানে ষ্টুডেণ্ট যদি আপুনি ইয়াত চাওকচোন ইমান ধুনীয়া লাগিছে লেপটপবিলাক সজাই থৈ দিছে সজাই থলেতো নহ'ব আপোনালোকে কিনিব লাগিব সোনকালে আহক ইমান ধুনীয়া এখন দোকানত আৰু কম দামত লেপটপ লৈ যাওক আৰু ৰাইজ আপোনালোকলৈ মই এটা ভাল খবৰ লৈ আহিছোঁ আৰু MSIT চলিউশ্যনত এখন ধুনীয়া ডেস্কটপ খুলিছে দাদাসকলে আৰু বলকচোন এইফালে মোৰ লগত আছে দাদা আৰু দাদা কেনেকুৱা কোৱালিটিৰ বস্তুবিলাক আনিছে হয় নমস্কাৰ সমগ্ৰ অসম ৰাইজক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি আমি আৰু এটা নতুন ছেটআপ কৰিছোঁ এইটো হ'ল অকল খালি ডেস্কটপৰ কাৰণে কৰিছোঁ এইটো ৰাইজ আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ ডেস্কটপবিলাক এনেকুৱাকৈ বনাই থৈছে চাওকচোন আৰু দাদাৰ পৰা আমি জানিব বিচাৰিম কেনেকুৱা কোৱালিটিৰ বস্তুবিলাক ব্যৱহাৰ কৰে ইয়াত হয় আমি তাৰমানে এইবিলাক নতুন ডেস্কটপবিলাক বনাই দি আছোঁ মাৰ্কেটত যিমান প্ৰাইচ আছে তাতকৈ আমি 2-3 হাজাৰ টকা কমত দিওঁ যদি কম প্ৰাইচত লয় আৰু যদি গ্ৰাফিক্স থকা গেমিঙৰ কাৰণে লয় তেনেহ'লে মাৰ্কেটৰ পৰা মিনিমাম 5,000 to 10,000 কম আহি যায় আমাৰ ইয়াতে ঠিক আছে কাৰণ চবেই খালি লুটিবৰ কাৰণে ইচ্ছা কৰে বাট আমি এইটো চাই পিনে আৰু এটা ছেগমেণ্ট খুলিও যেনেকুৱা আপুনি গমেই পায় MSIT চলিউশ্যনৰ লেপটপত কিমান ডিছকাউণ্ট দি আছোঁ ষ্টুডেণ্টৰ কাৰণে কিমান ডিছকাউণ্ট দি আছোঁ সেইকাৰণে এতিয়া আমি ডেস্কটপৰ ফালেও গৈ আছোঁ কাৰণ আজিকালি এডিটিঙৰ মাৰ্কেটটো বাঢ়ি আছে সেইকাৰণে আমি গেমিং ছেটআপৰ কাৰণে যাই আছোঁ যে গেমিঙত মানুহক যদি কিবা এটা সুবিধা কৰিব পাৰোঁ সেইকাৰণে আমি এইবিলাক গেমিঙৰ লৈ আহিছোঁ যদি কোনোবাই গেমিং ছেটআপ খুলিবলৈ হ'লে 50,000ৰ পৰা ষ্টাৰ্টিং হৈ যাব আপোনাৰ যিটো বাজেট আছে সেইটো বাজেট লৈ আহিব আমি ভালতকৈ ভাল চাৰ্জেছ দি দিম কাৰণ আমাৰ গোটেইকেইটা ইয়াতে যিমান ষ্টাফ আছে চবেই ইঞ্জিনিয়াৰ হয় আৰু আপুনি যদি এনেকুৱা যদি এটা ছেটআপ ল'ব পাৰে i3তকৈ আপুনি 20,000ত পাই যাব আৰু নৰ্মেল যদি আপুনি বেলেগ জেব্ৰনিক্সৰ এনেকুৱা বেজেললেছ বেজেল থকা যিটো মনিটৰ লয় তেনেহ'লে আপুনি 12,000 টকাত পাই যাব আপুনি i3 প্ৰচেছৰত আপুনি আৰু যদি i5ত লয় তেনেহ'লে আপুনি 15,000 to 18,000ৰ ভিতৰত পাই যাব আদাৰৱাইজ আপুনি আহিব ষ্টৰত আহি পিনে আপোনাৰ সন্মুখতে চব আপোনাৰ পৰা খুলি পিনে দেখাই দিম বেলেগত গ'লে কি হয় যে প্ৰচেছৰ পুৰণা দি দিয়ে মাদাৰবোৰ্ডটো পুৰণা দি দিয়ে আৰু প্ৰাইচটো কমাই দি দিয়ে আপুনি ভাবে যে আপোনালোকে ঘৰতে গেমিং ছেটআপ এটা বনাব বিচাৰিলে ইয়াত আহক না ৰাইজ বলক আপোনালোক দেখাও বলক কেনেকুৱা বস্তু আছে আৰু এইফালে চাব পাৰে ষ্টক এভেইলেবল আছে পুৰা এইবিলাক চাওকচোন কি ধুনীয়া গেমিং কিবৰ্ড আছে লাইট জ্বলা বাপৰে কি মজা লাগি গৈছে আৰু এইফালে চাওক ধুনীয়া ডেস্কটপ আছে আৰু এইফালে আছে ধুনীয়া এটা CPU মানে ইয়াত মানে বস্তুবিলাক নিজে বনোৱা হয় আৰু আপোনালোকে চাব পাৰে চাওকচোন কি ধুনীয়াকৈ ব্ৰেণ্ড নিউ পূৰা কম ল' প্ৰাইচত আপোনালোকে পাব মানে সোনকালে আহি যাওক MSIT চলিউশ্যন গুৱাহাটী হাতীগাঁৱত থকা ধুনীয়াকৈ মই লোকেশ্যন দি দিম আৰু দাদাই আপোনালোকক কথাবিলাক ক'লেই মানে ইয়াত আহিলে বহুত কম দামত পাব আৰু আপুনি যদি এজন ষ্টুডেণ্ট হয় ষ্টুডেণ্টৰ কাৰণে বোলে বহুত ডিছকাউণ্ট দি আছে দাদাসকলে আৰু ইয়াত আপোনালোকে সোনকালে আহি যাওক দেৰি নকৰিব যিহেতু আপোনালোকে হাই ছেকেণ্ডেৰী বা এইবাৰ মেট্ৰিক পাছ কৰিলে কিছুমানে মানে ক্লাছ কৰিব অনলাইন ক্লাছ কৰিব লেপটপ বিচাৰি আছে কম দামত যদি কম দামত বিচাৰি আছে MSIT চলিউশ্যনত আহক গুৱাহাটী হাতীগাঁও চাৰিআলিত থকা এইটো হ'ল গুৱাহাটী আগত হাতীগাঁও চাৰিআলি এইখন GNRC মেডিশ্বপ আৰু ওপৰত আছে MSIT চলিউশ্যন ইমান ধুনীয়া এখন দোকানত আৰু কম দামত লেপটপ লৈ যাওক দিয়ক ধন্যবাদ